নমস্কাৰ। আপোনালোকে বাৰু এইটো সমস্যাত পৰে নেকি যে ৰাতিপুৱাই হওক বা গধূলিয়ে হওক ভাতৰ চৰুটো পাতি পেলাই শাক কি ৰান্ধিম বুলি একদম মনতে চিন্তা কৰিবলগীয়া হয়। আজি ৰান্ধিলোঁ মাছৰ মাথা। আহকচোন ভিডিঅ'টো প্ৰথমৰ পৰাই আৰম্ভ কৰোঁ। নমস্কাৰ, মই মন্মী গগৈ। ৰাতিপুৱাই হওক বা গধূলি সময়তে হওক গা পা ধুই আহি থাপনা ঘৰখনলৈ আহি বা থাপনাখনৰ সন্মুখত ৰৈ পেলাই ধূপ এডাল বন্তি এগছ জ্বলাই পেলাই মনটো কিমান পৰিমাণে ভাল লাগে হয়তো আপুনিও মোক বুজাব নোৱাৰিব, ময়ো আপোনাক বুজাব নোৱাৰিম। এটাই মনত আফচোচ ৰৈ গৈছে, যথেষ্টকেইটা পইচা দি ভাড়াঘৰত আছোঁ যদিও এখন ধুনীয়াকৈ নিগাজিকৈ থাপনা মনে বিচৰাৰ ধৰণে পাতি ল'ব পৰা নাই। পাতিম কেতিয়াবা, যেতিয়া নিজৰ ঘৰখনলৈ নিগাজিকৈ ঘূৰি যাম তেতিয়া নিশ্চয় পাতিম। তথাপিও ভগৱানৰ চৰণত মূৰ দোৱাব পৰাকৈ কিবা অকণমান সাজি লৈছোঁ ৰুমটোতে। মনৰ সন্তুষ্টিটোৱে মেইন নহয় জানো। তথাপিও কেতিয়াবা দুখ লাগে। ভগৱানে আমাক ইমানখিনি দিছে, ভগৱানৰ কাৰণে আমিনো কি কৰিব পাৰিছোঁ। সঁচাই সদায় ভগৱানৰ ওচৰত অভিমান কৰোঁ, খং কৰোঁ, সদায় ভগৱানক চিঞৰি চিঞৰি মাতো সহায় কৰা প্ৰভু। তথাপিও বাদ দিলোঁ সেইবোৰ কথা, পাকঘৰলৈ আহিলোঁ। চাওকচোন কুকাৰটো আলু বইল কৰাৰ পিছত কেনেকুৱা এটা ৰং ধৰিলে। এইফালে মাছ অকণমান তেলতে ভাজি আছোঁ, মানে আধা ভজা কৰি আছোঁ। ঔটেঙাটোৰ এবাকনিহে লৈছোঁ আৰু এই বাকনিটোকে ধুনীয়াকৈ কাটি লৈছোঁ। গোটা ঔটেঙাটো কাটিব নোৱাৰোঁ নহয়, মানুহজনেহে কাটি দিয়ে। এবাকনি লৈ পেলাই এনেদৰে চিটি কৰি তাৰ পেটত থকা যিখন জালনা সেইখন এৰুৱাবলৈ চেষ্টা কৰিছোঁ। সেইখন আপোনালোকেও এৰুৱাই ল'ব, নহ'লে অলপ তিতা লাগে। জান নেজানকৈ কুকাৰটোত অকণমান মিঠাতেল দি দিছোঁ আৰু এটা সৰু চাইজৰ পিঁয়াজ কাটি পেলাই দি দিছোঁ। মাছৰ মূৰ বুলিয়ে কয় নে মাথা বুলিয়ে কয় মই সঠিককৈ জনা নাই, গতিকে মাছৰ মাথা এটা বনাবলৈ লৈছোঁ। লগতে আৰু দুডোখৰমান মাছ আছিলে। পিঁয়াজখিনি ভাজি হোৱাৰ পিছত মই তাতে দিছোঁ ঘৰৰ পৰা লৈ অহা কচু। এতিয়া ঔটেঙাকেইডোখৰ থেতেলিয়াই লৈছোঁ। আমাৰ কিছুমান ভাষা আছে নহয় জানো, এনেকৈ যে শিলগুটিৰে খুন্দি লোৱা সেইটোক আমি থেতেলিয়াই লোৱা বুলি কওঁ। আপোনালোকে কি বুলি কয় জনাবচোন বাৰু। ঔটেঙাকেইডোখৰ ধুনীয়াকৈ এনেকৈ থেতেলিয়াই ল'লে তাৰ পৰা যিটো ৰস ওলাই জোলখনত, আপোনালোকক কি ক'ম, পকৰত হাতগোৰ মাৰিলেও নেৰিব। এতিয়া ধুনীয়াকৈ ঔটেঙাকেইডোখৰো দি দিলোঁ, দি পেলাই এবাৰ লৰাই দিলোঁ। তেল একেবাৰে দিয়া নাই, গতিকে খৰকৈ লৰাবলগীয়া হৈছে। আৰু দি দিলোঁ নিমখ সোৱাদ অনুসৰি। তাৰপিছতে অকণমান হালধিও নিদিলে জানো হ'ব, আৰু হালধিও অকণমান দি আকৌ এবাৰ খৰকৈ লৰাই দিছোঁ। মানে যিকণ তেল দিছিলোঁ কচু পিঁয়াজতে শেষ হ'ল, ঔটেঙালৈ নায়েই ভাগ। এতিয়া ধুনীয়াকৈ ইয়াতে কি দিম জানে, আধা ভজা কৰি লোৱা মাছকেইডোখৰ। তাৰমানে কি জানেনে, মাছ আচলতে ভাজি নল'লেও হয় যদি পোনে কাটি পেলাই মাছটো ফ্ৰেছকৈ বনাব পৰা যায়। কিন্তু মোৰ মাছটো ফ্ৰিজত থোৱা আছিলে, গতিকে অকণমান তেলত গৰম কৰি ল'লোঁ। এতিয়া একেলগে মাছ দিয়াৰ লগে লগে মই দি দিছোঁ পানী আপোনালোকৰ জোখ অনুসৰি দিব। মই মোৰ জোখ অনুসৰি দিছোঁ আৰু ধুনীয়াকৈ কুকাৰটো মাৰি 5টা চিটিলৈ ৰৈ থাকিম। 5টা চিটি মৰালৈকে ৰৈ থকাতনো কেলেনো সময়টো নষ্ট কৰোঁ বুলি বাহিৰলৈ ওলাই গ'লোঁ। মানুহজনে ছিঙি আছিলে সৰুকৈ লাগি থকা গুটি জলকীয়াবোৰ। কি ধুনীয়া লাগিছে চাওকচোন। আমাৰ ওপৰতে কৰিছোঁ দেই, কেনেকুৱা লাগিছে জনাব। 5টা চিটি মৰাৰ পিছত কুকাৰৰ হাৱাটো যোৱাৰ পিছত খুলি দিলোঁ। ৰাম, এনেকুৱা ধুনীয়া এটা গোন্ধ আহিছে নহয়। হৈ গ'ল মাছৰ চব্জি। ভাতকেইটা বাঢ়ি দিলোঁ। মানুহজনৰ অফিচ যোৱাৰ সময়, গতিকে খুব ততাতৈয়া। এয়া চাওক মাছৰ মূৰটো দেখি খাওঁ লাগিছে নাই বাৰু। মাছৰ মূৰৰ আকৌ এটা ৰহস্য আছে। প্ৰত্যেকজন মানুহে মাছৰ মূৰ ভাল নাপায়, কিন্তু যিসকল মানুহে মাছৰ মূৰ ভাল পায় তেওঁলোকে কিন্তু এই সোৱাদ কেতিয়াও এৰিব নোৱাৰে। তাৰ ভিতৰত মোৰ শাহুমা এগৰাকী আৰু মোৰ মানুহজন এজন। তেওঁ মাছৰ বাকীডোখৰ নানিলেও মাছৰ মূৰটো আনিবই। ঘৰত থাকিলে আকৌ মা আৰু মানুহজনৰ মাজত মাছৰ মূৰক লৈ কাজিয়া হয়। আজিলৈ আহোঁ দেই।